আগতেও দেখুৱাইছোঁ চাগে আপোনালোকক আমাৰ এই স্থলপদ্মজোপা চাওকচোন কিমান জোপা এই গোটেইজোপা বহুত ডাঙৰ হৈ গৈছে ফুলিও আছে দেখা পাইছেনে নাই ধৰিব পৰা নাই এই ওপৰত কেইপাহমান ফুলি আছে বহুত কলি পেলাইছে আৰু অলপমান আজি মন কৰিছোঁ মই অলপমান গোলপীয়া টাইপো হৈ যায় দেখোন আৰু এপাহ নতুন ফুল আমাৰ ঘৰত ফুলিছে ভাল লাগিছে দেখি চাওক সম্ভৱ গোলপীয়া জোৱাব নেকি আৰু মই আহিছোঁ এতিয়া দুপৰটেঙা পাত ছিগিবলৈ মোৰ কাৰণে খাবলৈ এতিয়া এইজোপা হ'ল দুপৰটেঙা পাত দুপৰটেঙা গছ আৰু এইজোপা ফুল মোৰ খুব বেছি ভাল লাগে দেই এইজোপা এনেকুৱা প্লাষ্টিকৰ ফুল এটাও পোৱা যায় বৰ ভাল পাওঁ মই দেখিব আচৰিত কথা চাওঁতে ৰ'দত বহা দিন আহি গ'ল এতিয়া ৰ'দত বহি আছোঁ এইফালে বিনি বহি আছে মাহঁতে গাখীৰ খীৰাই আছে আৰু যাবলৈ ওলাইছোঁ আমি এতিয়া যমুনামুখলৈ মানে চিন্ময় আৰু মাইনাহঁতৰ ঘৰলৈ দেখিছে চিন্ময় মোৰ ভিডিঅ'ত চাগে যিসকলে কণ্টিনিউ প্ৰায় মোৰ ভিডিঅ' চাই গুৱাহাটী গ'লে চিন্ময় ৰুমত যাওঁৱেই অকণমান আহি পেলাই ৰৈছোহি বিনি আজি ঘৰত ষ্টাৰ্ট কৰা নাই ভিডিঅ' তাই ইয়াতে ষ্টাৰ্ট কৰিছে আৰু এইখিনি পৰিৱেশটো খুব বেছি ধুনীয়া লাগে এইখিনি চাচোন আগতে এনেকুৱাতে ইয়াতে হাতী ওলাইছিলে একদম ৰাস্তাতে এগালমান হাতী পাৰ হৈ যায় এইখিনি যে এনেকুৱাতে কপিলিখন আছে কপিলি দি হাতী পাৰ হৈ আহে মানে আহি পেলাই এনেকৈ পথাৰে একে আমাৰ ফালে গুচি যায়গৈ আৰু আমাৰ ফালে দুখন কাৰ্বি গাঁও আছে এখন এইখন আৰু এখন আগত আছে এইখিনি জেগা যিহেতু এইখিনি খুব বেছি নাই যদিও মানে ভাল লাগে আৰু আহি পেলাই খুৰাহঁতৰ ঘৰ পালোহি আহি পেলাই আমি বহিছোঁ আৰু খুৰাহঁতে বনাই আছে এয়া আছে চিন্ময় গ্লোভ লগাম দেই এয়া দেখুৱাই পেলাই আজি দেউতাই বনাই আছে এয়া হ'ল চিন্ময় দেউতাক মই একদম গুৱাহাটী গ'লে যোনটো ভাইটিৰ ৰুমত থাকোঁ এই চিন্ময় খুৰা হয় মোৰ আৰু এইফালে খুৰী এইফালে চাওক এয়া চিন্ময় আৰু মাইনাৰ এইটো হ'ল খুৰাহঁতৰ বাহিৰৰ পৰিৱেশটো চাওকচোন কি ধুনীয়া পৰিৱেশ বৰ ধুনীয়াকৈ ৰাখে মানে বাৰীখন ফুল চুল লগাই কৰি আৰু আমাৰ ৰাতিপুৱা আমাৰ ঘৰত দেখি আছিল চাওক বগা স্থলপদ্ম এইজোপা চাওক গুলপীয়া প্ৰায় আমাৰজোপা অলপমান এই আমাৰজোপা সমানেই হ'ব আমাৰজোপা জেগাটো সৰু কাৰণে চাগে বেছি ডাঙৰ লাগে কিন্তু এইজোপা বহল জেগাত আছে কাৰণে সৰু লাগে মেকুৰীলে ভয় চাওক কেনেকুৱা ভয় খায় মেকুৰীলে সি কি শুনিছে বা আৰু মোৰ অকণমান বেয়া লাগিছে মানে মাইনা থাকোঁতে ইমানটো নাহোৱে চিন্ময় আহিলেতো ইয়াত আহোঁৱে মই গতিকে আজি মানে খুৰা খুৰীহঁত অকলে আছে অকণমান বিনি আজি ছেকেণ্ড টাইম দেই বিনি মানে আমি বিয়াৰ পিছত প্ৰথম ফুৰিবলৈ ইয়াতে আহিছিলোঁ বিয়াৰ পিছত আজি ছেকেণ্ড টাইম আৰু গতিকে তাই যিহেতু আগতে এবাৰ পোৱা নাই গতিকে ইমান অনুভৱ হোৱা নাই আৰু তেতিয়াও মানে ধৰক আগৰবাৰ আহোঁতেও খালী পাইছোঁ এইবাৰো খালী একো মানে ফিলটো হোৱা নাই মানে আগতেও আহিলে চিন্ময়ক পায় মাইনাক পায় সেইকাৰণে মানে এতিয়া উকা পাইছে কিন্তু মোৰ নাই পোৱা যে নাই লাগে আৰু একো আৰু খুৰাহঁতৰ এই তুলসীজোপা দেখাইছোঁ চাওক এজোপা আছে আৰু এইফালে এজোপা আছে এজোপা চাওক কিমান জোপোহা কি ধুনীয়াকৈ হৈছে আৰু আগতে এজোপা আছিলে নহয় ইমানমান ওখ আছিলে মানে বহুত ওখ আছিলে মোতকৈ ওখ চাগে ইমান জোপোহাকৈ ধুনীয়াকৈ ৰাখে মানে খুব বেছি ভাল লাগে আৰু এইজোপা নেমু চাওক কিমান ওখ হৈ গৈছে মোৰ খুৰাৰ খাই হৈ গ'ল আৰু বিনি আৰু খুৰাই মানে বহুত বেছি ভাল বনাইছে দেখিছোঁ খুৰীয়ে কৈছে হেৰি নহয় নাই গছৰ কি কয় লোকেল তিয়হ গছৰ তিয়হৰ কাৰণে খুৰাই কৈছে তথাপিও নকওঁ মই ভাল বনাইছোঁ বুলি সেয়াই আৰু হাজবেণ্ড ৱাইফৰ মাজত মৰম মানে জেনেৰেশ্যনে মই তাৰ পৰা ওলাই আহিলোঁ আৰু ইয়াতে এইবিলাক ছট পূজাৰ কিবা হেৰি চলি আছে নিয়মবিলাক চলি আছে নদীত মই ভালকৈ দেখাব পৰা নাই আৰু এই ৰাস্তাটো সৰুটো গতিকে আৰু আমি তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি পেলাই এটা ধুনীয়া জেগাত আছোঁ ক'ত আছোঁ মই কৈ আছোঁ মই প্ৰথমে চিনেৰীটো চাই লওক কপিলি নদীৰ মানে বেলি মাৰ যোৱাৰ চিনেৰীটো কি ধুনীয়া লাগিছে আপোনালোকে চাওক
আৰু দেখাইছোঁ এইখন হ'ল আমাৰ কপিলী নদী। ইয়াতে মানে পানী বৰ্তমান শুকাইছে, সিদিনাখন দেখাইছিলোঁ বাঢ়ি আছে যদি এতিয়া অলপমান শুকাইছে। বিনি ছেকেণ্ড টাইম আজি কৈছোঁ মই অথনি। আৰু ইয়াতে মানে পূৰা শিল চিল আছিলে তেতিয়া ৰিলৰ যুগটো কি টিকটক তেতিয়া টিকটকৰ যুগ। বিনে পূৰা টিকটক বনাইছে আৰু কিবা তোমাৰ এইটো মনত আছে নে নাজানো, কোনটো গান আছিলে মনত আছে? বৰষা পথাৰতো নহয় কি নহয়, মই অকণমানকৈ নাচি দিছিলোঁ সেইটোত। তুমি সিফালৰ পৰা কৰি দিছিলা। আৰু এইফালে চিলিকা এটা আছে, সি আমাক তেতিয়া মানে তাৰপিছতে সি আমাক ফটো বহুত উঠাই দিছিলে। তেতিয়া বহুত সৰু আছিলে, 2 বছৰৰ আগত হয় নহয়? তেতিয়া বহুত চিলিকা আছিলে সি, কিন্তু তেতিয়া আমাৰ ভিডিঅ' নাছিলে কাৰণে আমি দেখুৱাব পৰা নাছিলোঁ। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী পীয়ুষ শইকীয়া। পীয়ুষ শইকীয়া। এইবাৰ কোন ক্লাছত? 5ত। আৰু চাওক গৰাখহনীয়া কিমান এটা ডাঙৰ সমস্যা, কিমান খহাইছে। আমি নদী কাষৰ পৰা আহিলোঁ। এইটো হ'ল খুৰাহঁতৰ ঘৰ। ভাল লাগে পৰিৱেশটো, যদিও একদম ঠাণ্ডা মুণ্ডা পৰিৱেশ। ইয়াত কিন্তু পানী সোমাইছিলে, তেতিয়া বহুত পানী হৈছিলে ইয়াতে। এজনী আমাৰ মামী আইতা মানে অসুখ আৰু এতিয়া, কিন্তু বহুত মৰমৰ আছিলে। চাওকচোন বয়স হ'লে মানুহৰ কি হৈ যায়। আমি এতিয়া অকণমান কমো শুনা হৈছে আৰু এতিয়া। আপোনাক ভিডিঅ' কৰি আছোঁ, বিনিয়ে ক্লিপ লৈ আছে। খুব মৰম কৰিছিলে এটা সময়ত, এতিয়া মানে অসুখীয়া হৈ গ'ল যে বেয়া লাগে, এতিয়া দুখ লাগে। এতিয়া লৰচৰ কৰিব নোৱাৰে, নামিব নোৱাৰে, অথচ মুখৰ হাঁহি তেতিয়াও মাৰ যোৱা নাই। চাওক আৰু চাহ তাহ খালোঁ লগত। খুৰী এইফালে খুৰীক দেখাই আছোঁ দেই। নহয় টান মই পাইছিলোঁ, এখন আমাৰ তালৈ নাযায়, তথাপিও আমি বিচাৰি আহিছোঁ আৰু হয় নহয়? যাব চাহ খাইছা? এইজনী আমি আহি পেলাই যমুনা মুখৰ পৰা আহি মানুহৰ লগত সোমাইছিলোঁ। আমাৰ তিলিকিজনী আন্ধাৰে মুন্ধাৰে কৰিছোঁ আৰু উপায় নাই মানে। কিবা এটা কৈ দিয়া। কি ক'ম? হাই বুলি কোৱা, ধুনীয়াকৈ কোৱা। ভালনে আপোনালোকৰ? তেনেকৈ কোৱা বুলি। ভালনে আপোনালোকৰ? তেনেকৈ নোকোৱা কিয়? আৰু আমি ঘৰ আহি পালোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। দেখুৱালোঁ যমুনা মুখৰ পৰিৱেশ। বিনি ছেকেণ্ড টাইমৰ কাৰণে গ'ল। কেনেকুৱা পালে ভিডিঅ'টো জনাব, ভুল ক্ৰুটিবোৰ দেখুৱাই দিব। ধন্যবাদ।